গাঁঠি বনি গ'ল। আৰু এইডালত ধৰি আপুনি এনেকৈ তললৈ নামি আহক। তললৈ নামি অহাৰ পিছত আপুনি ইয়াৰ যিকোনো এডাল বা এডালে হওক বা এডালে হওক, কোনোবা এডাল আপুনি টানিলে গম পাব, টানি দিলে ওপৰৰ গাঁঠিটো খোল খাই আহিব। কিন্তু ইয়াত এতিয়া আপুনি যিমান জোৰে হাই ফ্ৰেণ্ডছ, মোৰ ফেচবুক ফেমিলি পৰিয়ালৰ সকলো লোক আৰু মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰসকলক আৰু অসমৰ সকলো মানে গণ্যমান্য ব্যক্তি আৰু সৰু সৰু বাই ভণ্টিসকলক মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আৰু সকলোৱে গম পায় যে এতিয়া জম্মু আৰু কাশ্মীৰত যিটো ঘটনা ঘটিছিলে তাৰ কাৰণে ভাৰতে পাকিস্তানক প্ৰত্যুত্তৰ দিবৰ কাৰণে যুদ্ধ আৰম্ভ কৰি দিলে। আৰু সেই যুদ্ধ আৰম্ভ কৰি দিয়াৰ লগে লগে কিছুমান আমাৰ জনসাধাৰণৰ কিছুমান কৰণীয় কাম আছে, জানিবলগীয়া কিছুমান কথা আছে। তাৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগেৰে চাব শেষলৈকে, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত অলপ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় এই মই যিটো কথা ক'বলৈ গৈ আছোঁ আপোনালোকক, যাতে সকলোৱে মানে জানে আৰু চবেই সতৰ্ক হৈ থাকিব পাৰে। যিকণ চিভিল ডিফেন্সৰ ট্ৰেইনিং মাৰি পেলাই যিখিনি জ্ঞান মই পাইছিলোঁ তাৰে অলপ জ্ঞান আপোনালোকক মানে দি দিম বুলি ভাবিছোঁ, কাৰণ চিভিল ডিফেন্সটো বহুতেই প্ৰয়োজন এইটো ক্ষেত্ৰত। চব কথাটো এনেকুৱা ধৰণৰ, মক ডিল বুলি এতিয়া চৰকাৰৰ মানে যিটো আৰ্মি ডিফেন্সৰ মানুহখিনি আছে, ডিফেন্সৰ মানুহখিনিয়ে গাঁৱে ভূঞে চহৰে নগৰে যিবিলাক জনসাধাৰণ আছে, জনসাধাৰণ আৰু স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকক মানে মক ডিল বুলি এটা অনুষ্ঠান পাতি তেওঁলোকে মানে সেই যুদ্ধৰ সময়ত কিখিনি মানে সাৱধান মানে ল'ব লাগে সেই বস্তুটো তেওঁলোকে শিকাই আছে। আৰু যিখিনিয়ে সেই বস্তুটো পোৱাগৈ নাই বা গাঁৱৰ কিছুমান মানুহে নাপাবও পাৰে, কিছুমান স্কুলৰ ল'ৰা ছোৱালী সেইদিনা স্কুলত নাযাবও পাৰে, তেনেকুৱা ধৰণৰ কিছুমান জেগা থাকি যাব পাৰে। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা মই সেইখিনি কথাকে আপোনালোকক অকণমান দাঙি ধৰিব বিচাৰিছোঁ আৰু দেখাব বিচাৰিম মানে চিভিল ডিফেন্স আৰু মক ডিল এই বস্তু দুইটা বহুতখিনি তাৰ বিষয়ে জানিবলগীয়া কথা থাকে, যিখিনি জনাটো বহুতে দৰকাৰী। সম্পূৰ্ণ দেখাব নোৱাৰিলেও এই ভিডিঅ'টোত অলপ হ'লেও আপোনালোকক দেখালে সেইখন যদি আপোনালোকে মানে সেই সময়ত কৰে তো আপোনালোকে সেই ডিফেন্সটো আপোনাৰ নিজৰ নিজে ল'ব পাৰিব। ধৰক চাইলেণ্ট বাজিলে, এতিয়া বোম এটা ফুটিব, ফুটাৰ ঠিক আগমুহূৰ্তত চাইলেণ্ট বাজিলে আপুনি কি কৰিব? আপুনি কেনেকুৱা ধৰণৰ ছেফটি ল'ব? সৰ্বসাধাৰণ মানুহে ৰাইজে নাজানে যে বোমটো ফুটিলে কি কৰিব লাগিব, নহয় জানো? এতিয়া বোমটো ফুটাৰ মাত্ৰক কি হয়, যেতিয়া যোন জেগাত বোমটো ফুটিব সেই বোমটো ধৰক 50 মিটাৰ আঁতৰলৈকে মানে বোমৰ যিখিনি এলেকা য'ত পৰিব সেই ডোখৰৰ পৰা 50 মিটাৰ আঁতৰলৈকে মানে বোমৰ যিটো এৰিয়া থাকে সেই এৰিয়াটোত আপুনি বাচিবলৈ উপায় নাই। তাৰপিছত মানে ধৰক প্ৰায় 100 মিটাৰ আঁতৰত আপুনি আছে, তেতিয়া আপুনি কি কৰিব? সেই বোমৰ যিটো ৰেয়াৰ থাকে মানে বতাহৰ যিটো শক্তি থাকে, সেই শক্তিটো কমাত এই বোম পৰা জেগাৰ পৰা লাহেকৈ ওপৰলৈ উঠি যায়। তো কি হয়, আপুনি যদি সেই শ্বেল্টাৰটো আপোনাক যদি শিকাই দিয়া হয়, সেই শিকাই দিয়া আপুনি শ্বেল্টাৰটো ল'লে আপুনি কমচে কম মাটিৰ গ্ৰাউণ্ডৰ পৰা 1 ফুট 2 ফুট ওপৰত মানে বস্তুটো তাৰ এয়াৰটো গুচি যাব। গতিকে আপুনি কৰিব লাগিব কি, সেই এয়াৰটো নেপাবৰ কাৰণে 2 ফুট তলত শ্বেল্টাৰ দি আপুনি ল'ব লাগিব। শ্বেল্টাৰটো কেনেকুৱা হয় জনাবৰ কাৰণে মই আপোনালোকক দেখাব লাগিব, মানে দেখাইছোঁ, মই পকাত নামি লৈছোঁ কাৰণ মাটিতে কৰিব লাগিব। যেতিয়া আপোনাৰ যুদ্ধ চাইলেণ্ট বাজি গ'ল আপুনি মাটিত এইভাগে কিলাকুটি দি আপুনি এনেকৈ পৰিব লাগিব। পৰাৰ পিছত আপোনাৰ কিলাকুটিৰ ওপৰত হাত দুখন এনেকৈ ৰাখি সেই হাত দুখনে কাণত জোৰছে হেঁচা মাৰি ধৰি তললৈ মূৰটো কৰি এই ঠিক মই দেখুওৱা ধৰণে এনেকৈ ধৰণে পৰিব লাগিব, কাৰণ এইটো। আৰু কিছুমানে এনেকৈও ধৰে, এই বুঢ়া আঙুলকেইটা কাণত প্ৰেছাৰ দি চকুটো এনেকৈ ধৰি ঢাকি এইটো বস্তু চকুটোত আৰু কাণৰ বুঢ়া আঙুলটো দি কাণৰ ভিতৰত প্ৰেছাৰ দি এইটো বস্তু, আৰু নহ'লে এইটো বস্তু, এই দুটা পজিশ্যনত আপুনি শ্বেল্টাৰত ৰখিব লাগিব। তেতিয়া কি হ'ব, মানে এই যে বোমৰ ৰেয়াৰটো মাটিৰ পৰা 2 ফুট ওপৰেদি গুচি যাব। আপুনি 2 ফুটৰ তলত যেতিয়া মাটিত গ্ৰাউণ্ড লেভেলত পৰি দিব, তেতিয়া আপোনাৰ সেই বোমৰ ৰেয়াৰৰ যিটো হাৱা থাকে সেই হাৱাতে ঝটকা মাৰে, তাত মানে গ্লাছৰ টুকুৰা চুচুৰা সেইবোৰ থাকেতো, সেইবোৰ লাগিলেহে মানুহটো মানে ইনজিয়ৰ হৈ যায়। গতিকে সেই বস্তুটোৰ পৰা আপুনি বাচি যাব। মানে আপুনি কি কৰিব, এই বুঢ়া আঙুলটো কাণৰ ফুটাৰ ওচৰত খুব জোৰে এনেকৈ হেঁচা মাৰি, লাহেকৈ নহয় কিন্তু দেই, খুব জোৰছে হেঁচা মাৰি দুইখন হাতে দুই চাইডে একেই পজিশ্যনত ৰাখি, আৰু এই হাতৰ আঙুলকেইটাই চকুটো এনেকৈ ৰাখিব লাগিব ধৰি খুব জোৰছে।
তেতিয়া আপুনি কি হ'ব, আপোনাৰ বমৰ যিটো শব্দ সেই শব্দটোত মানে কি হয় যে কাণৰ পৰ্দা ফালি দিব পাৰে। কাণৰ পৰ্দা তেতিয়া বাচি যাব আৰু ছেফটি হ'ব, আৰু চকুকেইটা আপোনাৰ ছেফটি হ'ব। সেইটো বস্তু আপুনি চেল্টাৰ লগতে সেই বস্তুটো কৰিব পাৰে, আৰু নতুবা খুব জোৰে কাণ এখন হেঁচা মাৰি ধৰিব পাৰে। আৰু কেইটামান কথা থাকি গৈছে, আপুনি যদি ৰাতি হ'লে কি কৰিব, আপোনাৰ ৰাতি মানে ঘৰৰ লাইটবিলাক পটকৈ মানে অফ কৰি দিব, চাইলেণ্ট যদি বাজে অফ কৰি দিব। এইটো কাৰণে অফ কৰিব, সেই সময়ত আপোনালোকে মোবাইলৰ পোহৰ হওক বা লাইটাৰ হওক বা কিবা হওক, টৰ্চ হওক মাৰিবলৈ চেষ্টা মানে নকৰিব। কাৰণ কেলৈ, যুদ্ধৰ যেতিয়া বিমান ওপৰেদি উৰিব নহয়, সেই পোহৰটো দেখাব, পোহৰটো দেখাবলৈ সেই তাতে মানে শত্ৰু আছে বুলি গম পায়, সেই জেগাতে তেওঁলোকে বম পেলাই দিবও পাৰে। আৰু ধৰক আপুনি গাঁৱত আছে, আপুনি গাঁৱত থকা সেই সময়ত গাঁৱতো আপোনালোকে তাত সেই জেগাত মানে চাইলেণ্ট বাজিছে, মানে চৰকাৰৰ ফালৰ পৰা এলাউ কৰি দিছে যে চবেই নিজৰ নিজৰ ছেফটি লওক। তো আপুনি কি কৰিব, আপুনি গাঁৱৰ ঘৰটোতকৈ আপুনি লুকাব জেগা যদি নাই, যদি আপুনি ওচৰত হাবি আছে, হাবিত যদি আপুনি লুকাবলৈ আপোনাৰ হাবিলৈ গুচি গৈছে লুকাম বুলি ভাবি পেলাই, যদি শত্ৰু আহিছে মানে আপোনাক বিচাৰি পেলাই, সেই হাবিখিনিত যিটো কালাৰ মানে সেউজীয়া গছ গছনিবিলাক কালাৰ, ঢেকীয়া কালাৰ যেনেকুৱা থাকে, ঠিক তেনেকুৱা ধৰণৰ সেউজীয়া চাৰ্ট বা সেউজীয়া চোলা পেণ্ট আছে যদি পিন্ধি পৰিধান কৰি সেই জোপোহা জেগাবিলাকত আপুনি লুকাব চেষ্টা কৰিব। যদি আপুনি ছট ঢালাই ঘৰৰ মাজত সোমাই আছে, আপুনি ছেফটি ল'বলৈ এই ছট ঢালাৰ মানে যিটো কৰ্ণাৰ থাকে, দুখন ৱালৰ কৰ্ণাৰ, এতিয়া দেখিছে দুখন ৱালৰ কৰ্ণাৰ, এই দুখন ৱালৰ কৰ্ণাৰ যি তলৰ যিটো চুক থাকে, এই চুকত আপোনালোকে ৰৈ পেলাই তাতে মানে ছেফটি ল'বৰ কাৰণে চেষ্টা কৰিব। কাৰণ যদি কিবা কাৰণত বুম চুম পৰি ৱালৰ শ্বৰ্টখন ভাগি গ'লে এই কৰ্ণাৰটো বাচি যায়, কৰ্ণাৰটোৰ জেগাত পটকৈ নপৰে। চাবচোন য'তেই হওক ঘৰ চৰ ভাগিলে চাবচোন কেতিয়াবা কৰ্ণাৰ প্লেচটো বাচি যায়, কিন্তু মাজৰ অংশটো ৱালখন আহি পিনে শ্বৰ্টখন আহি পৰি যাব পাৰে। সেই গতিকে আপোনালোকে এই ৱালৰ মানে চুকটোত ছেফটি ল'বলৈ মানে চেষ্টা কৰিব। কেতিয়াবা এনেকুৱা হয় আপোনালোকৰ 2 মহলৰ ওপৰৰ পৰা আপুনি নামিবলগীয়া হৈছে, কিন্তু আপোনাৰ নামিবলৈ একো বাট নাই, ঘৰটো সম্পূৰ্ণৰূপে জ্বলি গৈছে বা কিবা হৈ গৈছে, তেতিয়া আপুনি ওপৰৰ পৰা নামিবৰ কাৰণে এডাল ৰছী পাইছে, 2 মহলৰ ওপৰত এডাল ৰছী পাইছে, সেই ৰছীডাল আপুনি কিহবাত লগাই পেলাই আপুনি নামি আহিব, ঠিকে আছে, কিন্তু সেই ৰছীডাল আপোনাক আকৌ প্ৰয়োজনো হ'ব পাৰে। কিন্তু এনেকুৱা এটা গাঁঠি আছে, সেই ৰছীডাল আপুনি তলৰ পৰা ওপৰৰ পৰা নামি আহিলে তললৈ ঠিকে আছে, কিন্তু তলৰ পৰাই খুলি দিলে ৰছীডাল আপোনাৰ আচলতে মানে আপুনি ৰছীডালটো পাই যাব, ৰছীডাল আপোনাক আকৌ দৰকাৰ হ'ব যিহেতু। গতিকে তেনেকুৱা এটা গাঁঠি আছে ৰছীডাল, সেই ৰছী গাঁঠিটো এই ভিডিঅ'টো শেষত আপোনালোক দেখুৱাই যাওঁ। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়, কাৰণ বিপদ আহি আছে, কোন সময়ত কেতিয়া কি হয় কোনো ঠিকানা নাই। গতিকে ছেফটি ফাৰ্ষ্ট, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ৰাখিছোঁ, বাই বাই, এনজয় আইখন। শেষত এই গাঁঠিটো চাই যাওক। এতিয়া এইডাল ৰছী দেখিছে, ৰছীডাল যেনেকুৱা হওক, প্লাষ্টিকৰ হওক বা কটনৰে ৰছী হওক, অকণ শকত ল'ব। মই এডাল ক্ষীণ লৈছোঁ, এডাল শকত ল'ব। ৰছীডাল মানে আপোনালোকে দুমুকুটা কৰি ল'ব, মানে দুজাপ কৰি ল'ব। এইটো মোৰ এনেকুৱা থাকিব লাগিব। এইডাল এতিয়া মই খিৰিকী গ্ৰিলতে বান্ধি দেখাইছোঁ। এই দুজাপকৈ যে ল'ব, এই অংশটো কেনেকৈ পাৰ কৰিব চব, এইফালে এনেকৈ দিয়াৰ পিছত এইডাল ৰছী এইডাল আহিলে ইয়াৰ যিকোনো এটা মোৰ এইফালে পাৰ কৰাব। তাৰপিছত এই এডাল ৰছী আপুনি টানি চাব, এনেকৈ চাপ খাই যাব। যিডাল টানিব সেই টনা ৰছীডাল, এই যে টানিছিলোঁ আমি, এইডাল ৰছী টানিছিলোঁ, এই টনা ৰছীডাল আকৌ এই যে দেখিছে এইটো, এই ইয়াৰ ভিতৰেদি আকৌ পাৰ কৰি দিব, ঠিক আছে। পাৰ কৰি দিয়াৰ পাছত আৰু তাৰ অপজিট ৰছীডাল আকৌ টানি দিব। এই টানি দিলে এইটো এটা গাঁঠি বনি গ'ল। এইটো চব, এইটো এটা গাঁঠি, ধুনীয়া গাঁঠি বনি গ'ল। আৰু এইডালত ধৰি আপুনি এনেকৈ তললৈ নামি আহক। তললৈ নামি অহাৰ পিছত আপুনি ইয়াৰ যিকোনো এডাল বা এইডালে হওক বা এইডালে হওক, কোনোবা এডাল আপুনি টানিলে গম পাব, টানি দিলে ওপৰৰ গাঁঠিটো খোল খাই আহিব। কিন্তু ইয়াত এতিয়া আপুনি যিমান জোৰে টানক গাঁঠিটো খোল নাখায়, চাব দেই। গাঁঠিটো চাওক, গাঁঠিটো দেখুৱা, এয়া চাওক, মই কিমান জোৰে টানিছোঁ দেখিছেনে, গাঁঠিটো খোল নাই খোল। চাওক, মই 2খন এটা টানিছোঁ, দেখাই দিছোঁ, হাত 2খন তললৈ দেখাই দিয়ে, তাতে দেখাই দিয়ে, এই চাওক দেখিছে মই কিমান জোৰে টানিছোঁ, গাঁঠিটো দেখাই দিয়ে ওপৰলৈ। অঁ, এই দেখিছে খোল নাই খোৱা, এইটো এনেকৈ গুচি হৈ পৰিব। আৰু তাৰপিছত এই গাঁঠিটো এইডাল ৰছী টানি দিলে মানে এনেকৈ খোল খাই যাব। এই দেখিলে খোল খাই গ'ল। এনেকৈ ৰছীটো এনেকুৱা হয়, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, নিশ্চয় পাৰিব।